যোৱাকালিতো আমি গ'লো ডিগবৈ টুডে আজিৰ ব্লগত আমি কথা পাতি 5টা এনেকুৱা মুভি এই ভিডিঅ'টো চোৱাৰ লগে লগে আপুনি মুভিবিলাক চাবলৈ আৰম্ভ কৰি দিব পাৰে মানে ন মুভিজ মিউজিক এইবোৰ বস্তু যদি নাথাকে আমাৰ লাইফত তেনেহ'লে আৰু লাইফটো ফিকা হৈ যায় মানে একদম ভাল নালাগে বাট ভিডিঅ'টো যেতিয়া শেষ হ'ব মই এনেকুৱা এটা ৱেবছাইটৰ নাম ক'ম য'ত আপোনালোকে ফ্ৰী মুভি চাব পাৰে নেটফ্লিক্স হৈ গ'ল এমেজনৰ ইমানখিনি পইচা দিবলৈ কোনো দৰকাৰ নাই চ' নম্বৰ 1 যোনটো মুভি আপোনালোকে চাব পাৰে আৰু লাগে একচুৱেলি হ'ল মালহালেণ্ড ড্ৰাইভ তো মালহালেণ্ড ড্ৰাইভটো হ'ল এটা ড্ৰামা মিষ্ট্ৰি আছে থ্ৰিলাৰ আছে এইটো মানে ডেভিড লিঞ্চে বনাইছিলে এইটো মানে হলিউড ড্ৰিমৰ ওপৰত এজনী ছোৱালী মানে ড্ৰিমৰ ওপৰত চাই তাৰপিছত তাৰ মানে এক্ট্ৰেছ বনিবলৈ মানে খুব সপোন থাকে এই যোনটো মায়াবী যোনটো বস্তু চলি থাকে মানে বলীউডত বা হলিউডত এইটোতো হলিউডৰ মুভি হয় তো এই মুভিটো আপোনালোকে চাব মানে কি বঢ়িয়া মানে ডাইৰেকশ্যন কৰিছে ষ্টৰিটো কেনেকৈ কেৰি কৰিছে মানে ইমান ছাছপেন্স আছে এই মুভিটো আপোনালোকে চাব লাগে মালহালেণ্ড ড্ৰাইভ ঠিক আছে এইটো হ'ল নম্বৰ 1 নম্বৰ 2 হ'ল আমাৰ সকলোৰ প্ৰিয় জানু বৰুৱা ছাৰে বনাইছে মুভিখনৰ নাম হ'ল ইটছ আ লং ৱে টু দ্য চি মুভিখন ওলাইছিলে 1995ত এণ্ড যদি অসমীয়াত যদি ক'ব গ'লে এই মুভিটোৰ নাম হ'ল সাগৰলৈ বহুত দূৰ এই মুভিটো মানে গাঁৱৰ পৰিৱেশত শ্বুট কৰিছিলে 1995ত যেতিয়া মই চাওঁ মানে ময়ো ফিল্মছৰ লগত জড়িত আছোঁ বাট ডেইলি ভিডিঅ'জ বনাওঁ মানে এইখিনিতো কৰোঁৱেই বাছ শ্বৰ্ট ফিল্মছ এইখিনিতো মুভিৰ লগতো স্ক্ৰিপ্টছো লিখিছোঁ যোনটো অভিয়াছলি কোনো কাম নাহে এতিয়ালৈকে বাট সাগৰলৈ বহুত দূৰ এইখন চিনেমাখন চাব খুবেই ভাল চিনেমা ইমান ধুনীয়াকৈ মানে পৰ্ট্ৰে কৰিছে এক্টিংটো কি চাব গ'লে খুবেই বঢ়িয়া বিষ্ণু খাগৰীয়া আছে অৰুণ নাথ আছে কিমান মানে লেজেণ্ডেৰী এক্টাৰ্ছবিলাক এইটো আপোনালোকে মুভিটো চাব পাৰে ইটছ আ লং ৱে টু দ্য চি এই মুভিখন আপোনালোকে বেলেগ ক'তো নাপালেও মানে ইউটিউবত আছে বাই গডছ গ্ৰেটছ এইটো বহুত ভাল কথা যে ইউটিউবত আছে আপোনালোকে এই মুভিখন আপোনালোকে ইউটিউবত চাব পাৰিব ঠিক আছে এইটো হ'ল নম্বৰ 2 নম্বৰ 3 ওৱান অফ মাই ফেভৰেট দ্য প্লেচ বিয়ণ্ড দ্য পাইনছ মানে ইয়াততো একদম মানে ফেমিলি লৈ মানে এজন মটৰিষ্ট থাকে তাৰ নামটো হ'ল ৰায়ান গছলিং তেখেতে মানে ফেমিলিৰ কাৰণে ইমানখিনি কষ্ট কৰে বাট তাৰ মাজতে ড্ৰামা এখন হৈ যায় পুলিচ লগত কনফ্ৰণ্ট হৈ যায় আৰু সেই পুলিচটোৱে মানে কিবা কিবি কৰি দিয়ে সিহঁতৰ ফেমিলিটো একদম মানে কিবা কিবি খেলি মেলি হৈ যায় বাট তাতো এটা ৰিভেঞ্জ ষ্টৰি থাকে এই ৰিভেঞ্জ ষ্টৰিটো কেনেকৈ হয় আপোনালোকে এইখন চাব পাৰিব এইখন ফিল্মখন বনাইছিলে ডেৰেক চিয়ান ফ্ৰান্সে মানে ইমান ধুনীয়া চিনেমাটোগ্ৰাফিটো কি ক'ব আৰু মানে চাই মানে একদম মানে পপকৰ্ণটো লৈ একদম মানে অলপ কিবা কিবি লৈ মানে চাই মেলি বহি মেলি আৰু চাই দিয়ক আৰু দেই সেইটো হ'ল নম্বৰ 3 প্লেচ বিয়ণ্ড দ্য পাইনছ এইখন একদম মানে চাই দিব আৰু আপোনালোকে নম্বৰ 4টো হ'ল অকণমান ড্ৰামা অলপ মানে কমেডি আছে ইয়াত মানে কি হ'ল এই চিনেমাখনৰ নাম হ'ল অলমষ্ট ফেমাছ এইখন বনাইছিলে কেমেৰন ক্ৰ'ৱে তো এই মুভিটো মানে এটা ল'ৰাই মানে তাক ৰলিং ষ্টনৰ মানে এটা হেৰি থাকে কি লিখা আছে মই একবাৰ পঢ়িয়ে দিছোঁ হাই স্কুল বয় ইন দ্য আৰ্লি 1970s ইজ গিভেন এ চান্স টু ৰাইট এ ষ্টৰি ফৰ ৰলিং ষ্টন মেগাজিন এবাউট এন আপ এণ্ড কামিং ৰক বেণ্ড এটা ৰক বেণ্ডৰ কাৰণে সি এটা ষ্টৰি লিখিবলৈ পায় আৰু সেই ৰক বেণ্ডৰ লগত সি ট্ৰেভেল কৰিবলৈ পায় আৰু সেই ৰক বেণ্ডৰ সেই জাৰ্ণিত মানে ঢেৰ কিবা কিবি দেখিব পাব মানে কমেডি আছে ফান আছে অলপ ড্ৰামা আছে মিউজিক আছে মানে একদম মাষ্ট মুভি মানে আপোনালোকে চাই দিব পাৰিব অলমষ্ট ফেমাছ 2000তে ওলোৱা বাট চোৱা বহুত বঢ়িয়া মুভি হয় এইটো হ'ল অলমষ্ট ফেমাছ এইখন হ'ল নম্বৰ 4 এণ্ড নম্বৰ 5 কি ক'ম আৰু নম্বৰ 5টো আৰু খাতাৰনাক নম্বৰ 5টো হ'ল ৰিয়াৰ উইণ্ডো ওলাইছিলে 1954ত এলফ্ৰেড হিচকক মানে লেজেণ্ডেৰী অফ ছাছপেন্স মানে ইয়াৰ মুভিখন মানে ভাবিয়ে মানে গুজবাম্পছ আহি গৈছে তেখেতৰ মানে এটা মুভি মেকিঙৰ ষ্টাইলটো কেনেকুৱা আছিলে মানে ব্লেক এণ্ড হোৱাইট মুভি আছে তো ইয়াত মানে কিবা কিবি হৈ থাকে মানে চাৰিফালে এটা ছ'চাইটি থাকে ঠিক আছে চাৰিফালে ছ'চাইটি এটা থাকে সেই ছ'চাইটিত মানে তাৰ মানে এটা বিল্ডিঙত মানে তাৰ ভৰিটো লেঙেৰা হৈ যায় তাৰপিছত মানে বেলেগ এটা বিল্ডিঙত কিবা কিবি হৈ থাকে সেইখিনি মিষ্ট্ৰিটো ছল্ভ কৰি দিয়ে মানে কিবা কিবি হয় মাৰ্ডাৰ এটা হয় কিন্তু সি ক'তো যাব পৰা নাই সেই ৰুমত বহি কিবা কিবি কৰি মেলি মানে এনেকুৱা এটা জেগাত বহি চিনেমাখন বনাই দিছে তো তাত ছাছপেন্সো আছে তাৰপিছত ড্ৰামাও আছে তো এই মুভিখন আপোনালোকে চাব ৰিয়াৰ উইণ্ডো আৰু এলফ্ৰেড হিচককৰ মুভিজখিনি চাব খুবেই বঢ়িয়া মানে কি ক'ম আৰু মানে কৰ্কৰীয়া একদম মানে
5টা মুভি আৰু যোনটো মই কৈছিলোঁ ৱেবছাইট যোনটো কৈছিলোঁ সেই ৱেবছাইটটোৰ নাম হ'ল মুভিজ ৰ'ব মই এবাৰ দেখাই দিছোঁ এইটো movies2watch.cc ইয়াত আপোনালোকে যিকোনো চিনেমা চাৰ্চ কৰক যিকোনো চিনেমা ইভেন KGFও আছে মন চাই ল'ব এইয়া চাওক মই KGF বুলি চাৰ্চ কৰিলোঁ KGFও পাই গ'লোঁ তো ইয়াত মানে বহুতখিনি ইংলিছ মুভিজো চাব পাৰে ফ্ৰী মুভিজ পাব একদম বিন্দাছ মানে আপোনাৰ নেটফ্লিক্সৰ বাদ দিয়ক ইয়াতে আহি কিনে চাই দিব পাৰিব চাব ইচ্ছা যদি নেটফ্লিক্সৰ চাব পাৰে বাট ইয়াতো মানে নহয় ফ্ৰীতে চাই ল'ব পাৰোঁ তো এইটো হ'ল আজিৰ ভিডিঅ' 5টা মুভি দিলোঁ একদম মানে হোমৱৰ্কৰ নিচিনা আপোনালোকে পিকে চাই দিব আৰু যদি ভাল লাগিলে কমেণ্টছত ধুনীয়াকৈ টাইপ কৰি দিব আৰু আমি বহুত জলদি আকৌ লগ পাম যোনটো হ'ল কালি ঠিক আছে চলো বাই